কি খবৰ সকলোৰে ভালেই চাগে মই ভালে আছো আৰু ওয়েলকাম টু পৰিকে ব্লগ ইউটিউব চেনেল জাস্ট ডিউটিৰ পৰা আহিছো আৰু ইমান গৰম উঠিছে মাম্মি বহুত গৰম উঠিছে পাই অসমতটো এতিয়া অলপ হলেও ঠাণ্ডা পৰিছে চাগে কিন্তু তামিলনাডুত যে এতিয়াও ইমান গৰম ফেন অন কৰি নকৰিলেতো ফেন অন নকৰিলেতো থাকিবই নোৱাৰি আৰু মই আহিখিনি পাহৰিয়ে গৈছিলোঁ ফেন অন কৰিবলৈ আৰু মোৰ বিছনাখনৰ অৱস্থা একদম বেয়া হয় কাপোৰবোৰো নাই জাপা মই ৰাতিপুৱা জাপিবলৈ পাহৰি থাকিলোঁ ৰুমখনৰ অৱস্থা একদম মানে কি কৰিবা আৰু হস্টেল এনেকুৱাইতো হয় চবেই কামত যায় ৰাতিপুৱাতো দিগদাৰে হয় যে ৰাতিপুৱা মানে সোনকালে উঠি সেইবোৰ কৰি খিনি যাবলৈ বহুত কষ্ট আৰু কি কৰিবি উপায় নাই হ'লেও কৰি যাব লগা হয় সেইটো কাৰণে ডিউটিৰ পৰা আহিয়ে চবেই জাপা মেলা কৰে যি কৰিব আছে চব কৰে এতিয়া মই ফাৰ্ষ্ট মোৰ আজি সোনকালে ছুটি হ'ল তো সেইটো কাৰণে মই কৰিব লাগিব ৰুমৰ যিমানখিনি কাম আছে কৰিবলগীয়া যিমানখিনি চব ময়ে কৰিব লাগিব এতিয়া ফাৰ্ষ্টত যে মই ফোনকেইটা চাৰ্জ দি ল'ম চবৰে 100% কৰি থৈ দিব লাগিব তেতিয়াহে সিহঁতৰ শান্তি হ'ব নহ'লে ৰুমত আহি চিধা ক'বহি ফোন চাৰ্জ নিদিলি হস্ত্ৰ উঠাই ল'লোঁ এতিয়া হাৰা মেলা কৰিব লাগিব অকণমান ৰুমৰ চাফ চাফাইটো কৰিবই লাগিব ফেনখন অফ কৰি ল'লোঁ যে ইমান গৰম উঠিছে ভগৱান আমাৰ অসমত যে মানুহৰ গৰম পৰিলে যে ঘাম ওলাব কিন্তু ইয়াত যে একো ঘাম চাম নোলায় অকল ভিতৰে এনেকুৱাকৈ গৰম উঠিব নহয় মানে যে এনেকুৱা লাগে যেন জুই জ্বলাই দিছে ভিতৰে তেনেকুৱাহে লাগে একদম আৰু এয়া হৈছে আমাৰ হোষ্টেলৰ ভিতৰত মানে ওপৰত আমি ওপৰত থাকোঁ এয়া তলফালেও চেমেই আছে এতিয়া প্ৰায় ভাগ ছোৱালী ডিউটিত আছে সেইটো কাৰণে খালী দেখাইছে হাৰা মেলা হৈ গ'ল এতিয়া ভাত খাবলৈ মাতিব যিহেতু সেইটো কাৰণে গা পা ধুইখিনি ৰেডি হৈ যাব লাগিব কাৰণ বেল মাৰিলেই যাবই লাগিব ভাত খাবলৈ কেণ্টিনলৈ নহ'লে আকৌ দেৰি হৈ গ'লে খাবও নাপাম কিন্তু তাৰে আগত মই কিবা এটা দেখাওঁ আপোনালোকক এই দুটা বস্তু দেখাওঁ ফাৰ্ষ্টত যে সেইটো বস্তু দেখাই লৈছোঁ হা সেইটো বস্তু হৈছে হেৰি উল্টাকৈ থৈছোঁ পইচা থ'বৰ কাৰণে যেনে ইয়াত মই 1 লাখ টকা জমা কৰি থ'ব পাৰোঁ মানে মই ধনী হৈ যাম ইয়াত সেইটোৱে ভাল যে 500 100 250 টকা যিমানকৈ মানে ভৰাই যাব সিমান কাটি যাব পাৰি তো তাতে গম পোৱা যাব নিজেও কি মই কিমান ভৰাই থৈছোঁ কিমান মোৰ হৈছে 1 লাখ হৈছে নে নাই কিমান হ'বলৈ বাকী আছে তেনেকৈ মই নিজে গম পাই যাম সেইটো কাৰণেতো মোৰ বহুত ভাল লাগিলে এইটো মই মিছোৰ পৰা অৰ্ডাৰ কৰিছিলোঁ মোৰ বহুত ভাল লাগিল সেইটো মানে মই ধনী হৈ যাম এতিয়া আৰু এইটো কিউট ইমান কিউট লাগিছে আৰু সেইটো মোৰ কাৰণে বহুত খাছ কেলে খাছ কাৰণ সেইটো মোৰ মানে স্পেচিয়েল পাৰ্চনে দিছে আৰু সেইটো কাৰণে আৰু যোন স্পেচিয়েল পাৰ্চনে মানে দিছে সি আৰু নিজেও বহুত স্পেচিয়েল আৰু স্পেচিয়েল পাৰ্চনে যদি কিবা দিয়ে তেতিয়া সৰু সুৰা বস্তু হ'লেও সেইটো বহুত বেছি খাছ হৈ পৰে সেইটো কাৰণে সেইটো মোৰ কাৰণে বহুত বেছি খাছ আৰু বহুত কিউট লাগিছে আৰু এইটো যে হেৰি মানে মিউ কৰিব দেই শুনিব ভালকে শুনি পাইছেনে নাই আপোনালোকে নাজানো কিন্তু ইয়াত বটন এটা আছে মানে ভিতৰত সেইটো এনেকৈ চেপি দিলে মানে মিউকে মানে কান্দে আৰু বস্তু এটা দেখাওঁ ৰ'ব নুখোলোঁ আৰু এনেকৈ পিন্ধিয়ে দেখাই দিছোঁ পায়েলযোৰ দিছে মোৰ স্পেচিয়েল পাৰ্চনে দিছে আৰু মোক বহুত ভাল লাগিছে নহয় স্পেচিয়েল পাৰ্চনৰ পৰা কিবা বস্তু পালেতো বহুত বেছি ভাল লাগিছে আৰু মোৰ বহুত ভাল লাগিছে মোক পায়েল পিন্ধাৰ বহুত মানে মন আছিলে আৰু সি দি দিলেতো মোৰ আৰু বেছি ভাল লাগিছে আজিৰ ব্লগটো সেয়াই আছিলে আৰু ইমানতে শেষ কৰিছোঁ কাৰণ দেখাবলৈ আৰু বিশেষ একো খাছ নাই এতিয়া কাৰণ হোষ্টেলত আছোঁতো আৰুনো কি দেখাম হোষ্টেলত কি কৰিছোঁ কি কৰা নাই আজি কি খালোঁ কি নাই খোৱা সেইবোৰে দেখাব লগা হয় ব্লগত আৰু যদি মই বেলেগ জব কৰোঁ ক'ৰবাত ওলাই যাম তেতিয়া ট্ৰেভেলিং কৰিলে বা
ক'ৰবাত মানে কিবা স্পেচিয়েল কিবা থাকিলে তেতিয়া মই বহুত ভাল ভাল জেগা দেখাবলৈ ট্ৰাই কৰিম। তেনেকৈ আৰু আগলৈ মানে ট্ৰাই কৰিম চবকে ভাল ভাল ভিডিঅ' ব্লগ দিবলৈ, কিন্তু এতিয়াতো নোৱাৰোঁ দিব। এতিয়া সেয়াই আৰু ইমানতে সামৰণি মাৰিছোঁ, আৰু আপোনালোকে অকণমান মৰম কৰিব, অকণমান মোক ছাপোৰ্ট কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আগলৈ পাৰিলে মই বহুত বেছি ভাল ব্লগ দিবলৈ মানে চেষ্টা কৰিম। সিমানতে আজি সামৰণি মাৰিছোঁ, আৰু বহুত দিনৰ মূৰত লং ব্লগ বনাইছোঁ। এনেতো মই শ্বৰ্ট ভিডিঅ'জ বনায়ে আছোঁ, হিন্দীতে প্ৰায় বনাইছোঁ দেই সেইবোৰ, কাৰণ মই ভাবোঁ চবেই বুজি পাওক, আৰু অসমীয়াত ক'লে চবেই বুজি নাপায় বাহিৰৰ মানুহ, তো মই সেইটো কাৰণে হিন্দীতে বনাইছিলোঁ। কিন্তু এতিয়া আজি ব্লগটো অসমীয়াতে কৈছোঁ, আৰু অসমৰ মানুহ অসমীয়াতে ক'লেই বেছি শান্তি লাগে, আৰু সেইটো কাৰণে আপোনালোক সকলোৱে হেৰি কৰি দিব, অকণমান ছাপোৰ্ট কৰি দিব। তো আজিলৈ আহিছোঁ দেই, বাই বাই।